নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাম স্পাইসি চিকেন কাৰী। তাৰ বাবে আমি চাই ল'ম উপকৰণ কি কি লৈছোঁ। ইয়াত মই 500 গ্ৰাম মুৰ্গী মাংস লৈছোঁ। মুৰ্গী মাংসখিনি ভালকৈ ধুই লৈছোঁ। পিঁয়াজ লৈছোঁ 5টা, কাটি লৈছোঁ ধুনীয়াকৈ। নহৰু লৈছোঁ, তেজপাত লৈছোঁ, জলকীয়া লৈছোঁ, নৰসিংহ পাত ল'লোঁ, তেল লৈছোঁ, ঘি লৈছোঁ 2 চামুচ, ধনিয়া জিৰা গুড়া লৈছোঁ, জলকীয়া গুড়া ল'লোঁ, মিট মছলা লৈছোঁ, দালচেনি ল'লোঁ, জালুক লৈছোঁ, লং লৈছোঁ, কিচমিচ লৈছোঁ, ইলাচি লৈছোঁ, মেগী মছলা লৈছোঁ। অপশ্যনেল, ল'বও পাৰে নল'বও পাৰে আপোনালোকে। আহকচোন, মুৰ্গী মাংসখিনি মই বইল কৰি ল'লোঁ। ইয়াৰ পৰা টক্সিনছখিনি ওলাই যাব, কলেষ্ট্ৰলখিনি ওলাই যাব। কেৰাহীত তেল দি দিওঁ, তাৰপিছত তেজপাত দি দিলোঁ, শুকান মছলাখিনিও দি দিছোঁ গোটেইখিনি। কাটি থোৱা পিঁয়াজখিনিও দিলোঁ। এনেকৈ লৰাই থাকিব লাগিব। ৰঙচুৱাকৈ ভাজিলোঁ, মাংসখিনিও দি দিলোঁ। মাংসখিনি এনেকৈ লৰাই থাকিব। নিমখখিনি দি দিলোঁ সোৱাদ অনুযায়ী। ৰঙা জলকীয়া গুড়িখিনি দি দিলোঁ। মিট মছলাখিনি দি দিছোঁ। এনেকৈ লৰাই থাকিব অকণমান সময়। নহৰু, জিৰা ধনিয়া গুড়িখিনিও দি দিলোঁ। এইবিলাক ভালদৰে লৰাই ল'ব লাগিব। কালাৰটো ধুনীয়া হৈ আহে। কিচমিচখিনিও দি দিলোঁ। কালাৰখিনি ধুনীয়া হৈ আহিছে। 5 মিনিটৰ কাৰণে 10 মিনিটৰ কাৰণে আপোনাক ঢাকি থ'লোঁ। মেগী মছলাখিনি মই দি দিলোঁ। দু কাপ পানী এড কৰিছোঁ। পানীখিনি প্ৰয়োজন অনুসৰি দি দিব আপোনালোকেও। মই দি দিছোঁ। কেঁচা জলকীয়াখিনি দি দিলোঁ। নৰসিংহ পাতখিনি ওপৰৰ পৰা দি দিলোঁ। ভালকৈ মিহলি কৰি ল'ব। ঢাকনিখন দি দিলোঁ। মাংসখিনি প্ৰায় হৈছেগৈ, সিজি আছে, সিজি গৈছে। ঘিখিনি ওপৰৰ পৰা দি দিলোঁ। খুব সুন্দৰ এটা চেণ্ট আহিছে। মাংসখিনি হৈছে, মই এটা বাতিত উলিয়াই লৈছোঁ গোটেইখিনি। বন্ধু বান্ধৱীসকল, খাবলৈ খুব সুন্দৰ হৈছে। আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰিব বনাবলৈ। ভিডিঅ'টি চাই ভাল পাইছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল। বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'টি চোৱাৰ বাবে। আজিৰ এই ডিছটোৰ হেল্থ বেনিফিটছ: মাংসৰ প্ৰচুৰ পৰিমাণে ভিটামিন B12 থাকে আৰু এই B12ৰ অভাৱত মানুহৰ ৰক্তহীনতাত ভুগিব পাৰে, এনিমিয়া হয় বা তেজৰ কমিও হ'ব পাৰে। আৰু এই B12 ভিটামিন কোনো শাক পাচলিতে নাথাকে। নৰসিংহ এবিধ হাই পাৱাৰফুল এণ্টি অক্সিডেণ্ট, লগতে ইয়াৰ কেঞ্চাৰ, হাৰ্ট আৰু ডায়েবেটিক পেচেণ্টৰ কাৰণে খুবেই ভাল। ধন্যবাদ ফ্ৰেণ্ডছ।